ক্লাছ 9ৰ আমি এটা ত্ৰিভুজ আঁকো য'ত BC = 7 সেণ্টিমিটাৰ আৰু B কোণটো 75 ডিগ্ৰী দিয়া আছে আৰু AB আৰু AC যোগফল 13 সেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 1 এক্সাৰচাইজ 11.2। প্ৰথমতে আমি BC 7 সেণ্টিমিটাৰকৈ আঁকিব লাগিব এটা ৰেখাখণ্ড এডাল। ইয়াৰ পৰা ইয়ালৈকে 7 সেণ্টিমিটাৰ। এইটো হৈ গ'ল BC। এইটো কিমান আছে 7 সেণ্টিমিটাৰ। তাৰপিছত B কোণটো 75 ডিগ্ৰী হ'ব লাগে। 75 ডিগ্ৰী কৰিবলৈ হ'লে আমি 60 + 15 মানে তেতিয়া 75 হৈ যাব। B বিন্দুৰ পৰা এটা চাপ অলপ দীঘলীয়াকৈ আঁকিলে ভাল হ'ব। আকৌ এইটো সলনি নকৰাকৈ একে সমান ব্যাসাৰ্ধ লৈ আমি ইয়াৰ পৰা এটা আঁকিব পাৰোঁ। এইটো 60 ডিগ্ৰী হৈ গ'ল। আৰু এটা আঁকিলে মানে আমাৰ 120 ডিগ্ৰী হ'ব এইটো ইয়ালৈকে। ইয়াক যদি আমি ইয়াৰ পৰা আকৌ কাটি দিওঁ তেতিয়াহ'লে 60 আধা ইয়ালৈকে টানিলে এইটো 90 ডিগ্ৰী হ'ব। এতিয়া আমাক 90 ডিগ্ৰী নালাগে, লাগে 15 এডোখৰত। ইয়ালৈকেতো 60 আছে, গতিকে আমি এই কোণটোক মই 90টো অলপ আঁকি দেখুৱাইছোঁ। ইয়ালৈকে 90। আমি এই কোণটোক এইটোতো 60 হ'ব, তো এইডোখৰ পাৰ্ট আমি সমানে দুভাগ কৰিব লাগিব আকৌ, তেতিয়া আমি 15 ডিগ্ৰী পাম। তো ইয়াৰ পৰা এটা চাপটো মিলি গৈছে ইয়াত, আকৌ ইয়াৰ পৰা আন এটা চাপ এনেকৈ মাৰিলোঁ। এতিয়া আমি যদি এইটো সংযোগ কৰোঁ, এনেকৈ যদি সংযোগ কৰোঁ তেতিয়াহ'লে এই কোণটো হৈ গ'ল 75 ডিগ্ৰী। 60 + 15 75। ইয়ালৈকে 60 আছে আৰু এডোখৰ 15 আছে, 25 হৈ গ'ল। এতিয়া AB আৰু AC যোগফলটো 13 দিয়া আছে, গতিকে আমি এই ৰশ্মিডালৰ ওপৰত 13 সেণ্টিমিটাৰ জোখ এটা লৈ ল'ম। ইয়ালৈকে 13 আছে, 13 সেণ্টিমিটাৰ হৈ গ'ল। এতিয়া আমি এই বিন্দুটোৰ পৰা ইয়ালৈ C বিন্দুলৈ সংযোগ কৰিম। সংযোগ কৰি দিলোঁ। এই কোণটোৰ সমানকৈ ইয়াত এটা কোণ অংকন কৰিব লাগিব। তো সমান কোণ অংকনৰ বাবে নিয়মটো হ'ল আমি ইয়াৰ পৰা এটা এনেকৈ চাপ মাৰিলোঁ, একে সমানকৈ এইফালৰ পৰাও এটা চাপ মাৰিলোঁ ইয়াত। এতিয়া এইটো জোখ ল'লোঁ, ইয়াৰ পৰা ইমানলৈকে আছে। আমি এইফালৰ পৰা মাৰিব লাগিব, কিন্তু এইটো চাপ এইফালে এইটো এনেকৈ মাৰি দিলোঁ। এতিয়া আমি যদি এইটো সংযোগ কৰোঁ, এনেকৈ যদি আমি সংযোগ কৰোঁ তেতিয়াহ'লে এই বিন্দুটো আমি A দি দিব পাৰোঁ। এইটোৱে হৈ যাব ত্ৰিভুজ, য'ত AB আৰু ACৰ যোগফল হ'ব AB + AC = 13। কাৰণ ইয়াৰ পৰা আমি ইয়ালৈকে 13 আছিলে, ইয়ালৈকে যিহেতু এইটো কোণ আৰু এইটো কোণ সমান আছে, এফালে কোণ এইটো কোণ, গতিকে এই টুকুৰাৰ লগত এই টুকুৰা সমান হ'ব। তো ইয়াৰ পৰা ইয়ালৈকে যদি 13 থাকে তেতিয়াহ'লে এইডোখৰো 13 থাকিব। এয়াই আছিল ত্ৰিভুজ অংকন। ধন্যবাদ।